নমস্কাৰ। আজি মই আপোনালোকক দেখুৱাব খুজিছোঁ মোৰ বেবীৰ লগত মই কি প্ৰডাক্ট ইউজ কৰোঁ। তাক মৰ্ণিং উঠাৰ পৰা মানে ৰাতিপুৱা শুই উঠাৰ পিছত মই মালিচ কৰাওঁ আৰু তাক মালিচ কৰাওঁ কিট অইলেৰে। দেন তাক গা ধুৱাই মই কি প্ৰডাক্ট ইউজ কৰোঁ আৰু সেইখিনি আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ আৰু এইটো তাৰ যিখিনি মই বস্তু থওঁ সেই বেগটো এইটো কচমেটিক বেগ হয়। তাৰ যিহেতু ঘঁহা যিখিনি বস্তু আছে সেইখিনি আছে, গতিকে কচমেটিক বুলি কৈছোঁ। আৰু এই বেগটো বহুত ভাল হয় আৰু ব্ৰেণ্ডটো মানে ব্ৰেণ্ড নাই ঠিক তেনেকুৱা, কিন্তু মানে মই অনলাইন কৰি আনিছিলোঁ। বহুত ভাল হয় বেগটো আৰু ধুনীয়াকৈ তাৰ গোটেইখিনি বস্তু এই বেগটোত কেৰি কৰি আৰামছে মই ৰাতিপুৱা এইটো কক'নাট অইল হয়, একদম পিয়'ৰ। এই অইলটো ইউজ কৰোঁ মই ৰাতিপুৱা। তাক যেতিয়া শুই উঠাৰ কিছু সময় পিছতে মই তাক মালিচ কৰাওঁ এই অইলটোৰে। এই অইলটো মানে তাক মালিচ কৰাত মই ভাল পাইছোঁ দেই। অইলটো মানে বহুত লাইট হয় ইউজ কৰি ভাল লাগে। আৰু মই ইউজ কৰি চাইছোঁ মানে তাৰ একো মানে কোনো গাত ৰাছেছ বা কিবাকিবি হোৱা নাই। দেন তাক মই গা ধুৱাই উঠি এইটো বেবী ক্ৰীম চেটাফিলৰ মই তাক ইউজ কৰি আছোঁ এতিয়ালৈ। চেটাফিলৰ এই বেবী ক্ৰীমটো মই ইউজ কৰোঁ, যিহেতু বাচ্ছাৰ স্কিনটো বহুত চেঞ্চিটিভ হয়। সেইকাৰণে মই ভাবিছোঁ এই চেঞ্চিটিভ স্কিনত মই এইটো চেটাফিলৰ ক্ৰীমটো ইউজ কৰোঁ আৰু মই ইউজ কৰি আছোঁ এতিয়ালৈ, বহুত ভাল পাইছোঁ। আৰু তাৰপিছত তাক ইউজ কৰোঁ বডি লোশ্যন। এইটো চেটাফিলৰ বডি লোশ্যন ইউজ কৰোঁ মই আৰু এইটো ইউজ কৰিও বহুত ভাল পাইছোঁ। গৰম ঠাণ্ডা দুয়োটাতে ইউজ কৰিলোঁ, ঠিকে আছে, সি কোনো আনকমফৰ্ট ফিল কৰা নাই। আৰু এইটো হ'ল পেৰামিঠাতেল, যিটো আমি ঘৰতে পেৰোঁ আৰু এইটো মই তাৰ মূৰত দিওঁ আৰু নাভিত দিওঁ। দেন এইটো পাউডাৰ অকল মই তাৰ যেতিয়া ফুট দিওঁ ফুটতহে ইউজ কৰোঁ আৰু মই এনেই তাক পাউডাৰ নিদিওঁ। মই শুনিছোঁ যে পাউডাৰ দিলে মানে ড্ৰাই হয় স্কিনটো, চ' মই তাক পাউডাৰ গাত নিদিওঁ। আৰু এইখন হৈছে তাৰ ফণী, বহুত মৰম লগা, যিহেতু সিহঁতৰ একদম কোমল হৈ থাকে, গতিকে তাহাঁতক যি ফণী ইউজ কৰিব নোৱাৰি, গতিকে এইটো কাঠৰ হয় আৰু ব্ৰাছটো একদম চফ্ট হয়, চাব পাৰি ধুনীয়া, একদম চফ্ট হয়, একোৱেই নাপায়। সি বহুত আৰাম পায় যেতিয়া তাক মই ধুনীয়াকৈ চুচি দিওঁ মাথাটো, বিৰাট আৰাম ফিল কৰে, একদম কোনো ধৰণৰ শাস্তি নকৰে বা এনেকুৱা হাত তাত মাৰি নিদিয়ে, ধুনীয়াকৈ থাকিব সি, বিৰাট আৰাম পায়। আৰু হেয়াৰটো গ্ৰ'থ হয়, যিহেতু সিহঁতৰ হেয়াৰবোৰ কম থাকে, গতিকে এইটোৰে